ৰেখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ মাটি দাইল আৰু অমিতাৰ খাৰ। তেল গৰম হৈছে, তাত মই দিছোঁ পাঁচফোৰণ, তেজপাত, পিঁয়াজ, নহৰু, আদা, কম পৰিমাণে হালধি, অমিতা, মাটি দাইল, প্ৰয়োজন অনুসৰি নিমখ দি অলপ সময়ৰ কাৰণে ভাজি লওঁ। দাইলখিনি মই কুকাৰতে সিজিবলৈ দিলোঁ। এতিয়া কেৰাহীত মই তেলখিনি গৰম কৰি পুনৰ ফোৰণ মাৰিবলৈ লৈছোঁ। তাৰ বাবে দিছোঁ মেথি, শুকান জলকীয়া, নহৰু, এতিয়া মই নহৰুখিনি ভালকৈ খাৰখিনি তৈয়াৰ কৰি আদা পাত, জুলীয়ানকৈ কটা আদা আৰু ধনিয়া। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।